জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব' ষ্টুডিঅ'ত মই গীতাশ্ৰী। কালি শিক্ষামন্ত্ৰীগৰাকীয়ে HSLC আৰু HSৰ যি মূল্যাংকন ফৰ্মুলা সেয়া ইতিমধ্যে ঘোষণা কৰিলে, কিন্তু ইয়াক লৈ এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গোটেই ৰাজ্যতে। অভিভাৱকসকল বিভিন্ন ঠাইত তেওঁলোকে কিছু আপত্তি দৰ্শাইছে। বিশেষকৈ আজিৰ দিনটোত HSLC আৰু HS চূড়ান্ত পৰীক্ষাৰ মূল্যাংকন ফৰ্মুলাক লৈ যথেষ্ট ক্ষোভ উজাৰিছে আছুৱে। যিহেতু তাত পৰীক্ষাৰ কথা কোৱা হৈছে যে এটা পৰীক্ষা নহয়, এই যে মাৰ্কশ্বিট নহয়, এই মাৰ্কশ্বিটৰ উপৰিও যদি কেতিয়াবা ভৱিষ্যতলৈ তেওঁলোকে এইসকল ছাত্ৰ ছাত্ৰীয়ে চাকৰি কৰিবলৈ বিচাৰে তেতিয়াহ'লে তেওঁলোকে আন এটা পৰীক্ষা তেওঁলোক অৱতীৰ্ণ হ'ব লাগিব। অৰ্থাৎ ক'ৰবাত দুখনকৈ মাৰ্কশ্বিটৰ কথা আহি পৰিল। এই বিষয়টোক লৈ যথেষ্ট সুচাৰ হৈ পৰিছে সদৌ ছাত্ৰ সন্থাৰ নেতৃত্ব। বিশেষকৈ চূড়ান্ত পৰীক্ষাৰ মূল্যাংকন ফৰ্মুলাক লৈ আজি সংবাদমেলৰ জৰিয়তে ক্ষোভ উজাৰিছে আছুৱে। 5 নম্বৰ দফাত ক'লে যে ইয়াত মানে পৰীক্ষাত পাছ চাকৰি ফেইল, এইটো মেছেজ বাৰ্তাটো এইটোৱে। ছাত্ৰ ছাত্ৰীসকলে এইখন মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ চাকৰি কৰিব নোৱাৰিব। নাভূত নাচোত এটা সিদ্ধান্ত। এই সিদ্ধান্ত চৰকাৰে পুনৰ বিবেচনা কৰিব লাগিব আৰু এই সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগিব, বাতিল কৰিব লাগিব। মাৰ্কশ্বিট দিব চাকৰি নাপাব, ছাত্ৰ ছাত্ৰীক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়া শিক্ষা বিভাগৰ এনে সিদ্ধান্ত বাতিলৰ দাবী তুলিলে সদৌ ছাত্ৰ সন্থাই। দাবী তুলিলে এটা পৰীক্ষা এখন মাৰ্কশ্বিটৰ। কোনো কাৰণত ছাত্ৰ ছাত্ৰীসকলে অন্যায় হ'ব পৰা, ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতি হ'ব পৰা কাম কাজ চৰকাৰক নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এজন ছাত্ৰক জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা, এই পৰীক্ষা দুটাৰ এখনেই মাৰ্কশ্বিট হ'ব লাগিব, ইয়াৰ গত্যন্তৰ নাই। এখন মাৰ্কশ্বিটৰ ওপৰত ভিত্তি কৰি তেখেতসকলে শিক্ষা জীৱনো আগবঢ়াই লৈ যাব লাগিব, চাকৰি জীৱনো আগবঢ়াই লৈ যাব লাগিব। এই মাৰ্কশ্বিটে চাকৰি ক্ষেত্ৰত কাম নহ'ব বুলি কৈছে। ইয়াক অপৰাধ, আচলতে এনেকুৱা কাম কৰিব নাপায়। কাৰণ ছাত্ৰ ছাত্ৰীসকল দোষী নহয়, ক'ভিড পৰিস্থিতিৰ কাৰণে এই অৱস্থা হৈছে। ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন থাকিব, কিন্তু ডিষ্টিংশ্যন আৰু ষ্টাৰ পোৱা কথাটো নাথাকিব। এই কথা কেতিয়াও হ'ব নোৱাৰে। অসম চৰকাৰে দায়িত্ব সহকাৰে বিবেচনা কৰিব বুলি আমি আশা কৰিছোঁ। চৰকাৰৰ সিদ্ধান্তক ছাত্ৰ বিৰোধী সিদ্ধান্ত আখ্যা দি